পাৰিবা আহিবা বিহুত মই ঘৰলৈ গৈ আছো দেউতা দৰৱখিনিও সময়মতে দি থাকিবা হ'ব দিয়া মা ৰুমটো ঠিকে আছে দুদিন হৈছেহে ৰাখিছো শুব লৈছো ঠিক আছে এইবাৰ বিহুত ঘৰলৈ যাবি তেতিয়া তাকে পাই পিছা ছুটি পালে ঘৰলৈ যাম বুলি ভাবিছিলো হ'ব দিয়া এতিয়া হৈ যাক ঐ কি হ'ল তো বহি আছো যে বৰ বেয়া সপোন এটা দেখিলো এইবিলাক একো নহয় শুই থাক এতিয়া দে শুই থাক কাইলৈ আকৌ অফিচত যাব লাগিব নহয় ঐ উঠ 8টা বাজিলে নহয় অফিচ নাযাওঁ নি কি ভাবি আছ কালি ৰাতি কথাটোকে ভাবি আছিলো সেইবিলাক ভাবি থাকিব নালাগে ওলা অফিচ যাবলৈ হ'ল নহয় আহিলি অংগনগৰ কি হ'ল তই পাহৰিছ নেকি হেল্ল' আমি যোৱা অকণ দেৰি হ'ব তই ভাতটো বনাই খাই দিবি হ'ব দে হেল্ল' ঐ বিশাল বিশাল ঐ বিশাল 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 ঐ বিশাল মুম্বাই গেলাম মুম্বাই গেলাম তবে আপনি যা কি বকি আছ তবে আপনি যা মুম্বাই গেলাম ইয়াত জীৱন আৰু মই থাকোঁতে তোক কোনে মাৰিব কোৱা ৰুমটো কেনেকুৱা লাগিছে ভালেই লাগিছে আজি মই ক'লে খানা কেনেকুৱা পালো বিৰাট টেষ্টিটো ইমান ধুনীয়া খানা বনোৱা পিছে বিয়াৰ পাছত মোৰে ভাল হ'ব দিয়াচোন অফক'ৰ্চ বিয়াৰ পাছতচোন আমি এনেও মিলি জুলি থাকিবই লাগিব সঁচা মই জানো তোমাক কোনোদিন মিছা খাব পাইছো জীৱন মই গৈ থাকো নিজে গেটখন নহ'ব বন্ধ কৰি দিব আৰু বহুত দেৰিও হয়
তুমি মোক অলপ আগবঢ়াই দিবা বোলা চিয়ৰ ব'লা তুমি কিবা থাকি গ'ল নেকি বুজিছা Mirza? Mirza? কিবা দৰ্শন হৈছে নে মিৰিছা 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 আহিলি আহিলো জীৱন মই মাংস লৈ আহিছো তই বনাবি দেই মই খালো তই বনাই খাই ল'বি আৰু শুন এওঁ গাৰ্লফ্ৰেণ্ড বিৰিছা কি তই পাগল হৈছ নেকি মই আহোঁতেচোন ৰুমত কোনো নাই বিদিছা হেল্ল' কোৱা ক'ত গ'লা তুমি মই পিজি সোমালো এইমাত্ৰ ইয়াত বহিছিলা কৈছা জীৱন তুমিতো মোক নিজেই কৈ গৈছিলা ন মই পিজি সোমালো হা ৰ'বাচোন ৰ'বা বিদিছা ঐ শুনচোন কথা এটা কওঁ তহঁতক মই বাবা এজনক মাতি আনিছোঁ কি
কিয় কৰিব লাগে বাৰু এইবিলাক? এইকেইদিন যি হৈ আছে আমাৰ লগত একো ভাল হোৱা নাই, সেইকাৰণে বাবা এজনক মাতি আনিছোঁ। অন্ততঃ গম পাম ন কি হৈ আছে ৰুমটোত। তই এইবিলাক যি টি কৰি নাথাক, ভয় কৰিব লগা একো নাই। জীৱন, তই যি কৈছ ভালে কৈছ। এইকেইদিন এনেও আমাৰ লগত একো ঠিক হৈ থকা নাই। ঐ বাবা আহিছে অলপ বাবা, আপুনি যে মোক বস্তুকেইটা আনিবলৈ কৈছিলে, সেইকেইটা মই আনি থৈছোঁ। হেল্ল' ডিম্পু, তুমি সোনকালে মোৰ ৰুমলৈ আহা না। সেইবোৰ মই পাছত কম, তুমি মুঠতে সোনকালে মোৰ ৰুমলৈ আহা প্লিজ, আহা না। অ'কে। কোৱা, কি কথা আছে? শুনা না, আমাৰ মৰমে এটা নতুন ৰূপ ল'ব বিচাৰিছে। মানে মানে মই প্ৰেগনেণ্ট ডিম্পু। কি কথা কৈছে? ডিম্পু, মই বিচাৰিছো তুমি এখন তাত ৰাখিব নালাগে। কি তুমি মোক কি কৈছা ডিম্পু? মই বিচাৰো তুমি এবৰ্ষণ কৰা। তুমি এনেকুৱা কথা কেনেকৈ ক'ব পাৰিছা? ইমান নিষ্ঠুৰ বুলি তোমাক মই কেতিয়াও ভবা নাছিলো। তেন্তে তুমি কি বিচাৰিছা? চোৱা ডিম্পু, আমাৰ মৰমে এটা নতুন ৰূপ ল'ব বিচাৰিছে। চোৱা, আমি ঘৰৰ কথাটো জনাই দিওঁ ব'লা। আমি আমাৰ সন্তানৰ এটা পৰিচয়টো দিব পাৰিম। তুমি কি বিচাৰিছা? মই তোমাক বিয়া কৰাই মোৰ জীৱনটো ধ্বংস কৰি ল'ম? আৰে মোৰ বয়স হৈছে কিমান? ডিম্পু, আৰু তাতে মই এনেকুৱা চিন চাপ নথকা সন্তানৰ দায়িত্ব মই ল'ব নোৱাৰো। ডিম্পু, এই সন্তানৰ কোনো চিন-চাপ নথকা নহয়। মই তাৰ মা আৰু তুমি তাৰ দেউতাক। তুমি যিয়েই নোকোৱা কিয়, মই এবচন কৰিব নোৱাৰো। এয়াই মোৰ শেষ কথা। তুমি এই সন্তানৰ দায়িত্ব ল'বই লাগিব ডিম্পু। আৰু যদি নলওঁ? আৰু যদি নোলোৱা, মই তেন্তে আইনৰ কাষ চাপিম আৰু সকলোকে কৈ দিম সকলোবোৰ কথা। তই নিজকে কি ভাবিছ? মই মোৰ সমাজত মান ইজ্জত শেষ কৰি দিম। মই চাই থাকিম। মোৰ চাই কৰি থৰ কিয় ছোৱালী মোৰ লগত বিয়াৰ সপোন দেখা? ছোৱালী মোৰ পাছত লাইট লাগি আছে। তই মোৰ মাথো আগুন পাছত টাইম পাৰ। এতিয়া মই যি কম তই তাকেই কৰিব লাগিব। তই মোৰ কথা উঠাইছ? চালা তোক আজি মই
माला 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 हे माला हे माला हे माला हे माला माला हे माला माला हे माला 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 हे माला हे